क'क्राझार जिल्ला सिंनि फकिराग्रामनि शंकरपारायाव सार्वजनिक काली फुजा कमिटिया बानजायनाय फुजा मण्डपखौ बेखेवनानै होयो बिपिएफनि एमएलए रबिराम नार्जारिया। फुजा मण्डपनि गोजा फिथाखौ हास'ना मन्दिरनि दरखंखौ बेखेवना होनायजों लोगोसे सोरांनि फोरबो दिवालीनि गोजोन हामलायनायखौ बयनिसिमबो बावहरो एमएलए बिथाङा। मख'नो गोनांदि फकिराग्राम शंकरपारानि काली फुजानि मण्डप बेखेवनाय बे हाबाफारियाव एमएलए रबिराम नार्जारि बिथांजों लोगोसे डक्टर रेजाउल करिम, बिपिएफनि माखासे दैदेनगिरि आरो ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं मण्डप बेखेवनाय हाबाफारियाव बाहागो लानानै एमएलए रबिराम नार्जारिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। प्रथमते আজিৰ এই পবিত্ৰ আমাৰ দিনত শংকৰপাৰা সৰ্বজনীন আমাৰ দুৰ্গা কালী পূজাৰ যিটো কমিটি, এই কমিটিখনৰ মুখ্য পৰিচালক হিচাপে নিকুঞ্জ তালুকদাৰ আছে। তেখেতে আজি ইয়াত মোক নিমন্ত্ৰণ কৰি আনি পেলাই আমাৰ যিটো মণ্ডপ, কালী পূজাৰ মণ্ডপ, এই মণ্ডপটো মুকলি কৰিবৰ কাৰণে, পিঠা কাটিবৰ কাৰণে মোক যে সুবিধা দিলে, ইয়াৰ কাৰণে মই তেখেতৰ লগতে কমিটিৰ গোটেই আমাৰ কৰ্মী বন্ধুসকললৈ, ৰাইজলৈ মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শংকৰপাৰা অঞ্চলৰ আমাৰ সকলো শ্ৰেণীৰ ৰাইজে আজি এই কাৰ্যসূচীত যে যোগদান কৰি পেলাই সহযোগ আগবঢ়ালে, আমাৰ হিন্দু ধৰ্ম ৰক্ষা কৰাৰ বা পালন কৰাৰ যিটো এই অঞ্চলৰ ৰাইজৰ যিটো এটা মনোবল, যিটো ইচ্ছা, ইয়াত একেলগে সমবেত হৈ পেলাই সহযোগ কৰাৰ পৰা মই সেইটো প্ৰমাণ হিচাপে দেখা পাইছোঁ আৰু তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি গোটেই ভাৰতবৰ্ষত আমাৰ হিন্দু ধৰ্মৰ যিসকল ভক্ত আছে বা হিন্দু ধৰ্মৰ যিসকল সংস্কৃতি, কলা, কৃষ্টি ৰক্ষা কৰি চলাই থকা যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোলৈ মই দীপাৱলীৰ শুভেচ্ছা, পোহৰৰ এই উৎসৱৰ যিটো শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। বিটিচি অঞ্চলবাসী, আমাৰ এই মোৰ 29 নং কোকৰাঝাৰ সমষ্টিবাসী ৰাইজলৈ অন্তৰৰ পৰা মই শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ কলা সংস্কৃতি আমি সদায় পালন কৰিব লাগিব, ৰক্ষা কৰিব লাগিব, মানি চলিব লাগিব। ধৰ্মই আমাক মানৱ সমাজক বা মানৱ জাতিক এজনে আনজনক ভাল পাবৰ কাৰণে, মৰম চেনেহ কৰিবৰ কাৰণে আমাক অনুশাসন, এটা নীতি, এটা শিকায়। এই হিচাপে আজি আমি ভাৰতবৰ্ষত যদিও বিভিন্ন ধৰ্মৰ ইয়াত ধৰ্মাৱলম্বীৰ মানুহবিলাকে বসবাস কৰিছে, নিজৰ নিজৰ জাতিৰ কলা সংস্কৃতি, ধৰ্ম পৰম্পৰা ৰক্ষা কৰি পেলাই আমি এক ভাৰতীয় নাগৰিক হিচাপে ইয়াত একেলগে জীয়াই আছোঁ। আমাৰ মাজত শান্তিপূৰ্ণভাৱে আমি ককাই ভাইৰ দৰে ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ কাৰণে, আমাৰ নিজৰ ভাষা, কলা সংস্কৃতি, ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে যিটো সংবিধানে আমাক অধিকাৰ প্ৰদান কৰিছে, আৰু এই অধিকাৰৰ আমাৰ সাব্যস্ত কৰাৰ এটা উদ্দেশ্যেৰে আমি এতিয়ালৈকে ভাৰতীয় নাগৰিকবিলাকে নিজৰ নিজৰ ধৰ্মবিলাক পালন কৰি আহিছোঁ। আজি হিন্দু ধৰ্মসকলে আমাৰ দুৰ্গা পূজা পালন কৰি আহিছে, আমাৰ শিৱ মহাদেৱৰ পূজা দি আছে, বা আমাৰ গণেশ পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা, আজি আমি আমাৰ মা কালীৰ পূজা আকৌ আমি কৰিলোঁ। ঠিক তেনেকৈ শিখ ধৰ্মাৱলম্বীৰ মানুহবিলাকে শিখ ধৰ্ম পালন কৰি আছে, আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মানুহবিলাকে ইছলাম ধৰ্ম পালন কৰি আছে। বিভিন্ন ধৰ্ম, বিভিন্ন জাতি জনগোষ্ঠী থকা স্বত্তেও আমি এইটো কথা মানিব লাগিব যে বিভিন্নতাৰ মাজতো আমাৰ যিটো একতা, ভাৰতৰ যিটো এটা আমাৰ মন্ত্ৰ আছে, সেই মন্ত্ৰটো লৈ পেলাই আমি জীয়াই আছোঁ। মই ভাবোঁ নিজৰ ধৰ্ম কলা সংস্কৃতি পালন কৰিও আজি আমি আনৰ ওপৰত আমাৰ নিজৰ ধৰ্ম বা নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি অইন ধৰ্মৰ ওপৰত জাপি নিদিয়াকৈ আমি তেখেতসকলকো স্বাধীনভাৱে নিজৰ ধৰ্ম পালন কৰি পেলাই, নিজৰ কলা সংস্কৃতি ৰক্ষা কৰি পেলাই ভাৰতীয় নাগৰিক হিচাপে ককাই ভাইৰ দৰে এজনে আনজনক সন্মান জনাই, পাৰস্পৰিক সহায় সহযোগিতা আগবঢ়াই আমি এই ভাৰত ৰাষ্ট্ৰখন শক্তিশালী এটা ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। মই সেইটোকে আজিৰ এই কালী পূজাৰ দিনত কালী মাতাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আকৌ মই প্ৰাৰ্থনা জনাম যে যিসকল আমাৰ হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকল আছে, সকলো শ্ৰেণীৰ ৰাইজক আমাৰ কালী মাতাই যাতে আশীৰ্বাদ প্ৰদান কৰে, সকলোৰে মনোকামনা যাতে পূৰণ কৰে, সকলোৰে যিটো ইচ্ছা
এইখিনি যাতে পূৰণ কৰে চবৰে ঘৰে ঘৰে আমাৰ আশীৰ্বাদ আজিৰ এই পূজাৰ জৰিয়তে আমাৰ যিসকল ভাই বন্ধুবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলেও যাতে আশীৰ্বাদটো পায় সেইখিনিকে মই মাতা কালীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।